বাইদেউ আপুনি কি পালে? মই পালোঁ চাউল, জলকীয়া, আলু, তেল, চাবোন। তেল ঠিকে আছে। আলু, দালি, তেল, চাবোন, চাউল। কোনটো পঞ্চায়তত পালে সেইটো? মিজিবাৰী, কোনটো গাঁৱৰ আপুনি? মালিপুখুৰী। আমি তেজপুৰ লোকসভা সমষ্টি ঢেকীয়াজুলি সমষ্টি আমি মিজিবাৰী গাঁও পঞ্চায়ত অন্তৰ্গত। আমাৰ এই মিজিবাৰী গাঁৱত আমাৰ বালিপুখুৰীৰ একদম পিছপৰা গাঁৱত যি মানুহবিলাক নেকি একেবাৰে হাজিৰা কৰি খায় তেওঁবিলাকক আমি আবুল মাজান লোৱাৰ উদ্যোগত যোৱাকালি মোৰ ঘৰত গৈ মোক ক'লে যে এনেকা আমি অলপ দুখীয়া মানুহক বিতৰণ কৰিম। তেতিয়া মই খুব ফূৰ্তি পালোঁ আৰু ফূৰ্তি পাই ময়ো ক'লোঁ যে ময়ো কিবা এটা দিম তোমাৰ লগতে। তেতিয়া আবুল মাজানে মোক ক'লে যে ঠিক আছে তুমি মোৰ ঘৰত অহাকালি তোমাৰ যি বস্তুবিলাক আছে সেই বস্তুবিলাক লৈ আহিবা। আৰু মই তেনেকৈ যাক মই যেনেকৈ কৈছিলোঁ তেওঁলোকে মোক বস্তুবিলাক খাদ্য বস্তুবিলাক যোগান দিলে আৰু আমি দুইজনে আবুল মাজানৰ ঘৰত আমি আজি ৰাতিপুৱাতে বিতৰণ কৰিছোঁ আৰু দুখীয়া মানুহবিলাকে আহি তেওঁবিলাকক আমি যিবিলাক মানুহে আহিছে তেওঁবিলাক আমি দান কৰিছোঁ। আপুনি কেইঘৰ মানুহক দিলে? বৰ্তমানলৈকে এতিয়ালৈকে 50 ঘৰ মানুহ আহিছে আৰু বাকী কেইজন অহা নাই। তেওঁলোকৰ কাৰণে আমি অপেক্ষা কৰি আছোঁ আৰু বস্তু আমাৰ লগত মজুত আছে। কি সামগ্ৰী দিলে তেওঁলোকে? আমি চাউল দিলোঁ 1 নম্বৰত, আলু দিলোঁ, তাৰপিছত আমি মিঠাতেল দিলোঁ, তাৰপিছত আমি অলপমান জলকীয়া, তাৰপিছত আমি নিমখ দিছোঁ। এইখিনি বস্তুবিলাক আমি বিতৰণ কৰিছোঁ। আপোনালোকৰ এই কামবোৰত ৰাইজ সন্তুষ্ট নে? ৰাইজবিলাকতো পোৱাৰ পিছতো তেওঁবিলাকে আমাক কৈছে এনেকুৱা মানুহ আৰু যদি গাঁৱতে আৰু 10জন মানুহ ওলালে হয় আৰু ধন্যবাদ বুলি ক'লে।